Kicingsi kardom nang pajiriklo kadok we phanta government model college sai thora hinten isi mesen abirta alam bangla puheniklo je non government model college dai thora longta ang tang pen lokechar liji awar sai doponiklo penke laso amena bangke keke hendik open university lake ilitum assam state pen isi open university mate ang tang pen kechar liji isi awar sai ipiglo penke non penangana tum kecharli papling une det pen ajok metric pass det pen kecharling ton ko mate kumane jongsi dihin kadure hin pen kecharli papling une det pen MA charli dun une det mate BA charli dun une det kadok we phanta isi avar sa kemegela pulo arnibang class regular attend pon inang ne ladak distance education pen mate angtang kecharli pencil asavar sa long ponikpo pen e kumane jongsi aning hang kote Nilituma College long anang humri not dak Nilituma College long matsi keke hendik Open University in Puponiglo. Lasi kosonsi laso kecharli ji awar sa ke nunikji phanke la puhaniglo online pen sia procedure do la pen online a website long jong sinalitum la dak apply lo te long ponikbo. Pen puthot nanglitum jong si online ke apply asap to kasik sak dokokson pute Nilitum College long an bangra nang humri tame. Pardon. Last date 30th lagasi online pen laso ke apply last date abang mate kijutsi arni bangke 30 August mate thongkep pai laso arni bang last date lo laso open laso ko edit thade ki sile keke hendik distance open education along pen avar sai long ponikpo pardon আৰু কেনেকৈ কোনে কোনে পঢ়িব পাৰিব ৰাইট অ'কে চ' থেংক ইউ কাৰ্ডম মোৰ কলিগ বাৰিষে লেখে কৈছে অলৰেডি যে কে হেণ্ডিক ষ্টেট অ'পেন ইউনিভাৰ্চিটি কি হয় আৰু ইয়াত কোন কি ডিগ্ৰী আছে কেনেদৰে পঢ়িব পাৰে মই জাষ্ট এডমিশ্যন প্ৰচেছটোৰ বিষয়ে কওঁ আমাৰ ইয়াত কে হেণ্ডিক ষ্টেট অ'পেন ইউনিভাৰ্চিটিত এডমিশ্যন ল'বৰ কাৰণে আপোনালোকে অফলাইন নহয় এইটো অনলাইন মোড হয় অনলাইন মোডতে আপোনালোকে ল'ব পাৰে থ্ৰু এনি ইণ্টাৰনেট কেফে চেণ্টাৰ বা আপোনালোকে নিজৰ মোবাইলৰ থ্ৰু দিও এইটো অনলাইন এডমিশ্যন কৰিব পাৰে বা আমাৰ ষ্টাডি চেণ্টাৰলৈ আহিলেও আমি আপোনালোকক অনলাইন এডমিশ্যনটো কৰাই দিম ইয়াৰ বাবে জাষ্ট ডকুমেণ্টছ আপোনাৰ যদি বি এৰ কাৰণে 12 পাছ ডকুমেণ্টছ লাগে আধাৰ কাৰ্ড লাগে আৰু যদি আপোনাৰ MA পঢ়িবলৈ হয় দেন MA ৰ কাৰণে BA পাছ চাৰ্টিফিকেট এণ্ড মাৰ্কশ্বিট আৰু আপোনাৰ আধাৰ কাৰ্ড হ'লে হৈ যায় আৰু ইয়াত যিটো BA MA ডিগ্ৰী দি আছে কে হেণ্ডিক ষ্টেট অ'পেন ইউনিভাৰ্চিটিত দিছ ইজ টোটেলি আণ্ডাৰ যিটো NEP 2020 এই ফ্ৰেমৱৰ্কতে এই ডিগ্ৰী দিয়া হয় কে হেণ্ডিক ষ্টেট অ'পেন ইউনিভাৰ্চিটি আণ্ডাৰত তো গতিকে মই সকলোকে অনুৰোধ জনাম যে আপোনালোকে যিসকল ব্যক্তিয়ে ৰেগুলাৰ মোডত হায়াৰ এডুকেশ্যন বা BA বা MA হায়াৰ এডুকেশ্যন তথা BA বা MA ডিগ্ৰী লোৱাৰ পৰা বিৰত থাকিলে বা কিবা বিভিন্ন কাৰণত প্ৰব্লেম হ'ল তেওঁলোকে BA বা MA ডিগ্ৰী কৰিব নোৱাৰিলে তেওঁলোকে এই ইউনিভাৰ্চিটিৰ আণ্ডাৰত তেওঁলোকে BA MA ডিগ্ৰী কৰিব পাৰে তাৰ বাবে কোনো গেপ চাৰ্টিফিকেটৰ প্ৰয়োজন নাই আপোনালোকে আহক আমাৰ ইয়ালৈ আমি আপোনালোকক অনলাইন এডমিশ্যন লোৱাত সহায় কৰি দিম যদি আৰু বিভিন্ন আৰু তথ্য যদি জানিবলগীয়া থাকে তেন্তে আপোনালোকে কে হেণ্ডিক ষ্টেট অ'পেন ইউনিভাৰ্চিটি বুলি গুগলত ছাৰ্চ কৰক তাৰ যিটো ফাৰ্ষ্ট লিংক আপুনি সেইটোত ক্লিক কৰিলেই ডিটেইলছ পাব নহ'লে আপোনালোকে আমাৰ কলেজৰ ৱেবছাইট গভৰ্ণমেণ্ট মডেল কলেজ ডাইৰেক্টৰ ৱেবছাইটত আপোনালোকে গুগলত ছাৰ্চ কৰক তাত আমাৰ মোৰ কোৰ্ডিনেটৰ কণ্টেক্ট নম্বৰ আছে সেই কণ্টেক্ট নম্বৰত কণ্টেক্ট কৰক আমি আপোনালোকক সকলো তথ্য যি আপোনালোকৰ কুৱেৰি থাকে সেই বিষয়ে আমি আপোনালোকক অৱগত কৰাম ধন্যবাদ